हेलो फ्रेंड्स की खबर निश्चय ভাল আপোনালোকৰ মোৰো ভালে আমাৰ এফালে আকৌ একদিন একদম বতৰটো ডাৱৰীয়া দেখিছে ন একদম পানী পৰি আছে ইয়া বৰষুণৰ পানী আৰু বাহিৰত বহুত বৰষুণ মই বাহিৰৰ পৰাই ভিডিওটো ষ্টাৰ্ট কৰিলোঁ আজি মই বনাব লৈছোঁ গাহৰি মাংস ইয়া বিলাহী আৰু ভাবিলোঁ ডাৱৰীয়া বতৰ কিনো কৰোঁ ভিডিওতে আছোঁ সেইকাৰণে বোলো ভিডিও এটা বনাওঁ মাংসকনো বনাই লওঁ আপোনালোকৰ কাৰণেও এটা ভিডিও বনালোঁ ডাৱৰীয়া বতৰ বোলো ভিডিওত সোমাই কি কৰিম ন মোৰ কিন্তু গাহৰি মাংস খাই একদম মাংসৰ ভিতৰত মোৰ প্ৰিয় কি জানেনে গাহৰি আৰু হাঁহ মাংস মানে গাহৰি খাই বহুত ভাল পাওঁ আৰু অকল মই নহয় মোৰ মানুহজনো খাই ভাল পায় গাহৰি মাংস আৰু ইয়াত যে দেখিছে কচুথিত মই ভেকুই দি দিছোঁ মই টেঙা নিদিওঁ ভেকুই ৰচুন আদা জলকীয়া চব দি দিছোঁ এনেকৈ মানে পানী চানী নিদিয়াকৈ গেছটো একেবাৰে কমাই ৰাখিম এতিয়া এনেকৈ ঢাকি দিম পানী চানী একো নিদিওঁ কচুৰ পৰা যিটো পানী ওলাব সেই পানীখিনিতে সিজিব কচু ভেকুৰি এয়া দেখিছে প্ৰায় সিজি গ'ল একদম নমাবলৈ হ'ল এইখিনি এয়া কাঁহী এখনত এনেকৈ নমাই থৈছোঁ আৰু অকণমান মাংস অকণমান থৈছিলোঁ ইয়াত দিবলৈ বুলি যে মাংসকণ বনাই লওঁ কচু পিটিকিম মানে কচু পিটিকাত গাহৰি মাংস দি দিম এয়া মাংস একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ বৰ বেছি নহয় এনেই অকণমান পাই মাংস আৰু যে ৰচুনখিনি ইমান পানী মানে তেলত পানী হেৰি হৈছে ৰচুনখিনি মই লগে লগে খুন্দিলোঁ পানীত থৈছিলোঁ পানীৰ পৰা মানে লগে লগে পানীৰ পৰা কাঢ়ি খুন্দিয়ে দিলোঁ একেবাৰে জালে ধৰি গৈছে মোকো মানে জ্বলা অকণমান আগত মানে শুকান জলকীয়া খুন্দিছিলোঁ মই কেৰাহীটো মানে ওচৰতে থৈ ল'লোঁ ইমান জ্বলা বা শুকান জলকীয়া বহুত জ্বলা মানে খাওঁতে ইমান নোপোৱে ইভাগে নাকত ইমান ধৰে নহয় এতিয়া মানে ইয়াত নিমখ অকণমান দি দিম নিমখকণ দিম হালধি চালধি নিদিওঁ আৰু অকণমান গৰম পানী দিম গাহৰি মাংসটো যাতে সিজিবলৈ বুলি অকণমান গৰম পানী অকণমান দি এতিয়া ঢাকি ৰাখিম একেবাৰে গেছটো কমাই ৰাখিম আকৌ মাংস হৈ গ'ল এয়া মাংস পিটিকি আছোঁ মই কচুৰ লগত এয়া গাহৰি মাংস একেবাৰে সৰু সৰু হৈ গ'ল দেখিছে নহয় কেজি মানে সৰু সৰু হৈ গ'ল আৰু ভাত বাৰী একদম মুখৰ আগত লৈ ল'লোঁ মানে মাংস চাংস বনাই থৈছোঁ মাংস বনাইতো কেৰাহীত থৈ দিব নোৱাৰি ন সেইকাৰণে ভাবিলোঁ ভাতখিনি বাৰী মেলি খাই লওঁ আৰু যিহেতু শাকো বনাই হ'ল কচু পিটিকাও হ'ল বহুত মজা লাগিছে খাবলৈ কচু পিটিকাখন যে ইয়াত গাহৰি মাংস দেখিছে ন কচুখন কিন্তু খাবলৈ বহুত ভাল লাগিছে বহুত ভাল হৈছে আপোনালোকে এনেকৈ খাবচোন কচু টেঙা নিদিয়াকৈ খাব লাগে কচু টেঙা নিদিলে বেছি ভাল লাগে কিছুমানে টেঙা চেঙা দিয়ে খজুৱাই বুলি কিন্তু টেঙা নিদিলে ভাল লাগে টেঙা দি ইমান খাই ভালেই নালাগে আৰু ভালো পাব পাৰে কিছুমানে আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই